হিন্দু মুছলমান একেলগে বহি প্ৰিয় জুবিনদাৰ কাৰণে কৰিছে দোৱা। মুছলমান লোকসকলে কোৰআন তিলাৱত কৰি আল্লাহৰ ওচৰত দোৱা কৰিছে। হয়, হিন্দু মুছলমান একেলগে বহি জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে জনাইছে প্ৰাৰ্থনা। এই ভিডিঅ'টো চালে আপোনালোকৰ মনত নিশ্চয় আহিব জুবিনদাৰ এটা গীত, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। গীতৰ মাজেৰে কৈছিল, মোৰ মনত ভেদভাৱ নাই অ আল্লাহ। আজিৰ এই দৃশ্যই সঁচাকৈ তাৰ প্ৰমাণ দিছে নেকি? আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এটাকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো হিন্দু মুছলমানে একেলগে বহি জুবিনদাৰ কাৰণে দোৱা কৰিছে। والتين والزيتون وطور سينين وهذا البلد الأمين لقد